যাত্ৰা পুস্তক কিতাপখনৰ পৰিচয়। মুচিয়ে যাত্ৰা পুস্তক কিতাপখন চিনয় অৰণ্যত 1512 খ্ৰীষ্টপূৰ্বত ইজৰাইলীসকলে মিছৰ এৰি যোৱা 1 বছৰ পাছত লিখিছিল। এই কিতাপখনত 145 বছৰ সময়ছোৱাত হোৱা ঘটনাবোৰৰ বিষয়ে উল্লেখ আছে। 1657 খ্ৰীষ্টপূৰ্বত জোচেফৰ মৃত্যুৰ সময়ৰ পৰা 1512 খ্ৰীষ্টপূৰ্বত পবিত্ৰ স্থান নিৰ্মাণ কৰাৰ সময়লৈকে। যাত্ৰা পুস্তকত উল্লেখ আছে যে যেহুৱাই কেনেকৈ ইজৰাইলীসকলক মিছৰৰ বন্দীৰ পৰা মুকলি কৰিলে, কেনেকৈ এক ৰাষ্ট্ৰ হিচাপে সংগঠিত কৰিলে আৰু তেওঁলোকক শিকালে যে কেনেকৈ তেওঁৰ উপাসনা কৰিব লাগে। যাত্ৰা পুস্তক কিতাপখনত 40টা অধ্যায় আছে। এক অধ্যায়ত উল্লেখ আছে যে ইজৰাইলীসকলৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ ধৰিলে, সেইবাবে ফৰোনে তেওঁলোকক নিৰ্দয় ৰূপে বন্দী কাম কৰোৱাবলৈ ধৰিলে। অধ্যায় 2-4ত উল্লেখ আছে যে মুচিৰ জন্মৰ সময়ত কি হৈছিল, ফৰোনৰ জীয়েকে মুচিক কেনেকৈ তুলি লৈছিল আৰু মুচিয়ে কেনেকৈ এজন মিছৰীয়া লোকক হত্যা কৰি মিডিয়নলৈ পলাই গৈছিল, যিয়ে তেওঁৰ ইব্ৰী ভাইক মাৰি আছিল। বহু বছৰ পাছত যেহুৱাই মুচিক ইজৰাইলীসকলক মিছৰৰ পৰা উলিয়াই আনিবলৈ কৈছিল। 7-10 অধ্যায়ত মুচিয়ে তেওঁৰ ভাই হাৰুনৰ যোগেদি ফৰোনক বাৰে বাৰে কৈছিল যে তেওঁ যেন ইজৰাইলীসকলক যাবলৈ অনুমতি দিয়ে, কিন্তু ফৰোনে এনে কৰিবলৈ অস্বীকাৰ কৰিলে। সেইবাবে যেহুৱাই মিছৰীয়াসকলৰ ওপৰত 10টা মহামাৰী আনিলে। তাৰে 3টা হৈছে নীল নদী তেজলৈ পৰিণত হোৱা, সকলো ঠাই ভেকুলীৰে ভৰি পৰা আৰু মিছৰৰ সকলো লোক লগতে জীৱ-জন্তুৰ গাত খহু ওলোৱা। 12 অধ্যায়ত যেহুৱাই তেওঁলোকক নিষ্ঠাৰ পৰ্বৰ বিষয়ে জনালে। ইয়াৰ পাছত তেওঁ 10ম অৰ্থাৎ শেষৰ মহামাৰী আনিলে, ফলত প্ৰথমে জন্মা সকলোৰে মৃত্যু হ'ল। যেতিয়া ফৰোনে তেওঁৰ জ্যেষ্ঠ সন্তানক মৃত্যু হোৱা দেখিলে, তেতিয়া উপায় নাপাই তেওঁ ইজৰাইলীসকলক যাবলৈ অনুমতি দিলে। 13 অধ্যায়ত উল্লেখ আছে যে যেহুৱাই তেওঁৰ লোকসকলক দিনৰ ভাগত মেঘৰ স্তম্ভৰে আৰু ৰাতি অগ্নি স্তম্ভৰে পোহৰ দিছিল। এইদৰে যেহুৱাই তেওঁলোকক বন্দীৰ পৰা মুক্ত কৰালে। 14 আৰু 15 অধ্যায়ত উল্লেখ আছে যে ফৰোনে ইজৰাইলীসকলক পাছে পাছে খেদি আহিছিল, কিন্তু যেহুৱাই ফৰোন লগতে তেওঁৰ সৈন্যবাহিনীকো চুপ সাগৰত ডুবালে। তাৰ পাছত মুচি আৰু ইজৰাইলীসকলে যুদ্ধৰ জয়ৰ আনন্দত যেহুৱালৈ গীত গালে। আপুনি জানেনে, যেহুৱাই মুচিৰ যোগেদি ফৰোনক ক'লে, তোমাক যেন মোৰ শক্তি দেখুৱাম আৰু গোটেই পৃথিৱীত মোৰ নামো যেন খ্যাতিমন্ত হ'ব, এই নিমিত্তেহে পতীত নোহোৱাকৈ মই তোমাক ৰাখিলোঁ। সেইদৰেই লোকসকলে ঈশ্বৰৰ নাম জানিবলৈ আৰম্ভ কৰিলে। ইয়াৰ উপৰিও 40 বছৰ পাছত কনানী লোক আৰু জিৰিহোত বাস কৰা ৰাহাবো চুপসাগৰত ঘটা ঘটনাৰ বিষয়ে উল্লেখ কৰিছিল। ইয়াৰ উপৰিও ফৰোনৰ মৃত্যু সেই লোকসকলৰ বাবে সতৰ্কবাণী হয় যিসকলে যেহুৱাৰ বিৰুদ্ধে কাম কৰে, আৰু ইয়াত শয়তানো জড়িত আছে। 16 অধ্যায়ত উল্লেখ আছে যে যেহুৱাই ইজৰাইলীসকলক আহাৰ হিচাপে মান্না দিছিল, আৰু যেতিয়ালৈকে তেওঁলোক অৰণ্যত আছিল তেওঁলোকে মান্নাই খাই আছিল। 19 অধ্যায়ত উল্লেখ আছে যে মুচি চিনয় পৰ্বতলৈ যায় আৰু যেহুৱাই তেওঁক প্ৰতিজ্ঞা কৰে যে যদি ইজৰাইলীসকলে যেহুৱাৰ আজ্ঞা পালন কৰে তেনেহলে তেওঁলোক ৰাজকীয় পুৰোহিতসমূহ আৰু পবিত্ৰ জাতি হ'ব। 20 অধ্যায়ত উল্লেখ আছে যে যেহুৱাই তেওঁলোকক 10টা আজ্ঞা দিয়াৰ সময়ত চিনয় পৰ্বতত মেঘ গৰ্জন, বিজুলী, শিঙা-ধৱনি আৰু ধোঁৱা ওলোৱা সকলো লোকে দেখিবলৈ পালে। 24 অধ্যায়ত উল্লেখ আছে যে মুচিয়ে নিয়ম পুস্তকখনি লোকসকলক পঢ়ি শুনালে আৰু ক'লে, যেহুৱাই যি যি কৈছে সেই সকলোকে আমি পালন কৰিম আৰু তেওঁৰ আজ্ঞাধীন হ'ম। 25-40 অধ্যায়ত বিশেষকৈ পুৰোহিত পদৰ বিষয়ে লগতে সাক্ষাৎ কৰা তম্বু নিৰ্মাণৰ বিষয়ে, নিয়ম চন্দুক, দীপাধাৰ আৰু অন্য পবিত্ৰ বস্তুবোৰৰ বিষয়ে উল্লেখ আছে। 28 আৰু 29 অধ্যায়ত পুৰোহিতসকলৰ বস্ত্ৰ আৰু পুৰোহিত পদ হিচাপে নিযুক্ত কৰাৰ বিষয়ে উল্লেখ আছে। মহাপুৰোহিতে এখন এফুদ আৰু পাগ পিন্ধিছিল য'ত 6টা সোণৰ পতা লাগি আছিল, আৰু সোণৰ পতাত কাটি এইদৰে লিখা হৈছিল, যেহুৱাৰ উদ্দেশ্যে পবিত্ৰ। 32 অধ্যায়ত মুচি যেতিয়া চিনয় পৰ্বতলৈ গৈছিল তেতিয়া লোকসকলে এটা সোণৰ ডামৰী সাজি নাচি বাগি গাই উপাসনা কৰি আছিল। মুচি পৰ্বতৰ পৰা নামি আহি ডামৰীটোক জুইত পুৰি টুকুৰা টুকুৰ কৰি পানীত পেলাই দিলে আৰু সেই পানী ইজৰাইলীসকলক খোৱালে। 34 অধ্যায়ত মুচি পুনৰ চিনয় পৰ্বতলৈ যায় আৰু তাত যেহুৱাই মুচিক তেওঁৰ নাম আৰু গুণবোৰৰ বিষয়ে জনায়। 40 অধ্যায়ত উল্লেখ আছে যে মেঘৰ স্তম্ভ সাক্ষাৎ কৰা তম্বু ঢাকি ধৰে আৰু যেহুৱাৰ প্ৰতাপে আৱাস পৰিপূৰ্ণ কৰে।
যাত্ৰা পুস্তক কিতাপখন পঢ়াৰ সময়ত মন কৰিব যে যেহোৱাই কেনেকৈ অহংকাৰীসকলক অপমানিত কৰে, কেনেকৈ নম্ৰ লোকসকলৰ যোগেদি নিজৰ উদ্দেশ্য পূৰ কৰে আৰু কেনেকৈ ইজৰাইলীসকলক মুক্ত কৰে, যাৰ পৰা আমাৰ বিশ্বাস দৃঢ় হয় যে যেহোৱাই তেওঁৰ ৰাজ্যৰ যোগেদি আমাক উদ্ধাৰ কৰিব।